हेलो फ्रेंड्स मैं आज आपनालोकर आगत एटा रेसिपी देखाब खुजिसु हेतु होइसे आलू पराठा आहकसुन चाओ मैं केनेदरे आलू पराठा बनालु। आलू पराठा बनाबर कारणे मैं एटा डांगर साइजर बाटी লৈ লৈছো ताते एटु बाटिर जोखारे 2 কাপ ময়দা দিলাম। এতিয়া তাত মই এই সৰু চামুচেৰে আধা চামুচ নিমখ দিম। এতিয়া মই তাত এই ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ দিলাম। আপুনি যদি বিচাৰে তাতে ৰিফাইন তেলো দিব পাৰে, কিন্তু ঘিউ দিলে অলপমান পৰঠাখন খাবলৈ ধুনীয়া হয়, হেতু কাৰণে মই 2 চামুচ ঘি দিছো। এতিয়া মই এখিনি অলপমান ভালদৰে মিলাই লম। এখিনি মই নেদৰ ভালদৰে মিলাই ললো। এতিয়া ইয়াতে অলপ অলপ পানী দি মই ভালদৰে আটা মৰাৰ দৰে মাৰি লম। এবাৰতে আপুনি গুটে পানী দি নিদিব, লাহে লাহে মাৰি থাকিব আৰু অলপ অলপ পানী দি গুটেখিনি আটা মৰাৰ দৰে মাৰি ল'ব। এয়া চাওক মই এনেদৰে আটা মৰাৰ দৰে এটো মাৰি ললো। আপুনি অলপমান 1 চামুচ মান তেল দি দিব তাতে। তেল দি ভালদৰে মাৰি ল'ব আকৌ এবাৰ। এটো চাওক মই এনেদৰে ভালদৰে মাৰি ললো। এতিয়া আপুনি এখিনি 15 মিনিট মানৰ কাৰণে ঢাকি ৰাখি দিব। এয়া চাওক মই এনেদৰে 4টা আলু বইল কৰি ৰাখি দিছো। এতিয়া মই আলুকিটা ভালদৰে পিটিকি লম। এয়া মই আলুখিনি এনেদৰে ভালদৰে পিটিকি ললো আৰু এটা পিয়াজ মই সৰু সৰুকে কাটি লৈছো। পিয়াজখিনি তাতে মিলাই দিম। এতিয়া মই ধনিয়া পাত কাটি লৈছো, এটি দিম। অলপমান কুটা হোৱা আদা দি দিছো তাতে। অলপমান জিৰা গুড়ি, অলপমান ধনিয়া গুড়ি, অলপমান নিমখ আন্দাজ মতে। এতিয়া এখিনি ভালদৰে মিলাই লম। মই আলুখিনি মছলাৰ সৈতে এনেদৰে ভালদৰে মিলাই ললো। মই আলুখিনি এনেদৰে গোল গোল বনাই ললো। গোটে আলুখিনি এনেদৰে বনাই লম। এয়া চাওক ময়দা মাৰি থোৱা আমাৰ প্ৰায় 15 মিনিট হৈ গৈছে। এয়া মই ময়দা এটা লৈ এনেদৰে গোল বনাই লৈছো। এতিয়া মই বেলনাখনত অলপমান শুকান ময়দা দি লৈছো আৰু এটো মই ৰুটি মৰাৰ দৰে বেলি লম। আপুনি এনেদৰে বেলি ল'ব, কিন্তু ৰুটিখন বেছি ডাঠু নকৰিব আৰু পাতলাও নকৰিব। এটা জোখত ভালদৰে এনেদৰে বেলি ল'ব। এয়া চাওক মই এনেদৰে বেলি লৈছো। এতিয়া তাতে মই আলুৰ লাডুটো ইয়াৰ মাজত দি দিম আৰু আপুনি বেলি থোৱা ৰুটিখন এনেদৰে আপুনি ভাজ কৰি যাব। সব পিনৰ পৰা এনেদৰে আপুনি ভাজ কৰি নেব। এনেদৰে ভাজ কৰি আপুনি ওপৰত এনেদৰে বেছি হৈ থকা আটাখিনি এখিনি এৰুৱাই দিব। এনেদৰে কৰি আপুনি এটো উল্টাই ৰাখি লাহে লাহে বেলিব, যাতে আলুখিনি ওলাই নাযায় ইয়াৰ পৰা। তেনেদৰে লাহে লাহে এখন বেলি থাকিব। এয়া চাওক মই এনেদৰে ৰুটিখন বেলি ললো। এনেদৰে মই এখন গ্ৰিল পেন গৰম কৰি লৈছো। আপুনি অন্য তাৱাটো বনাব পাৰে। মই গ্ৰিল পেনত বনাম আজি। তাৰ কাৰণে মই এতিয়া তাতে আধা চামুচ ঘিউ দি লম। আপুনি ৰিফাইনো দিব পাৰে বা বাটাৰো লগাব পাৰে। আপুনি আপোনাৰ পছন্দ অনুসৰি আপুনি দি ল'ব। এতিয়া মই এনেদৰে ইয়াতে দি দিম আৰু আপুনি পৰঠাখন কম জুইত বনাব।
বেছি জুই নিদিব, নহ'লে ভিতৰৰ আলুখিনি ভালদৰে নিসিজিব। এতিয়া এইখন পৰাঠাখন মই লুটিয়াই দিম। এই চাওক, গ্ৰিল পেনত বনোৱাৰ কাৰণে এটা ধুনীয়া চাহ আহি গৈছে। এয়া চাওক, আমাৰ আলু পৰাঠা প্ৰায় হৈ গৈছে। আপুনি এনেদৰে কম জুইত বনাব, আলুখিনি সিজি যোৱাকৈ। এয়া দেখিছে কিমান ধুনীয়াকৈ আলু পৰাঠা হৈ গৈছে। এয়া চাওক, মই এনেদৰে আলু পৰাঠা বনাই ল'লোঁ। আপুনি মোৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। যদি আপুনি মোৰ এই ৰেচিপিটো ভাল পাইছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে মই আগলৈও আপোনালোকক এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি আগবঢ়াই থাকিব পাৰোঁ। ধন্যবাদ।